এইপিনে ঠিকে আছে নে নাই পুৰা পাৰ্টি পাৰ মাৰি আছে হেল্ল' হেল্ল' একো নালাগে চাউণ্ড উঠাই দে তেনেকৈ মিলাই দে হেল্ল' হেল্ল' আৰু উঠা বাবা আৰু উঠা হেল্ল' হেল্ল' আউটপুট খুলি দে হেল্ল' হেল্ল' আচ্ছা পিছপিনে শুনা পাই আছে নাই এতিয়া বাৰু পাইছে না একো হাল্লাই নাই দেখোন কিবা খলাকনি হৈ আছে শুনা পাইছে নে বাৰু সঁচা পাইছা না মিছা পাইছা না বঢ়িয়া আচ্ছা যেনক সঁচাকৈ ইমান ভাল লাগিছে মোৰ নিজৰ জেগা যিটো বালিপাৰা আমাৰ আৰু যে নহওক আজি মোৰ ডাঙৰ কেছ এটা হ'ল দেই আজি মই আহিলোঁ গাড়ী পৰা নামিলোঁ ভাবিছোঁ কি জানে সৰু বাচ্ছা মোক দেখা পাইছে জাষ্ট মই নামিছোঁ নামিৰ পাছত কি নামাৰ পিছত সৰু বাচ্ছাটোৱে কি বুলি কৈছে গম পাইছেনে কাৰোবাৰ বিধান মই গম নাপাওঁ ই ভাই তামাম খাতৰা বস্তু ই মোক দেখা পাই কি বুলি কৈছে গম পাইছে না হুইটো গেষ্টিক মা কৈছোঁ মই যে জিন্দা দেখা পালোঁগে মই ভাবছোঁ মৰলোঙে নেকি তাতে ক'বা কৈছে টিভিত দেখা পাইছোঁ ই ভাই পুৰা চিধি মাৰিছে পুৰা জিন্দা বুলি কৈছে ইমান খাতৰা বস্তু বাপৰে বালিপাৰা বেলেগ বস্তু হা মাটিপাৰা নহয় বালিপাৰা আৰু যেনে আপোনাৰ বিহু ভালে গ'লে নে বাৰু ভালে গৈছে নে এবাৰ মোৰ কিন্তু দুৰ্বল গৈছে দুৰ্বল মানে কেনেকৈ গম পাইছে যিহেতু যোৱা বছৰ মই থিয়েটাৰত আছিলে বিনাপাতি থিয়েটাৰ তাতে কি হ'ল জানে যোনদিনাখন আমাৰ থিয়েটাৰ শেষ হৈছে সেইদিনাখন আমাৰ গৰু বিহু পৰি গ'ল দেই গৰু বিহুৰ পৰাৰ কাৰণে মই ৰাতি প্ৰগ্ৰেম আছিলে মোৰ তাৰপিছত কি হ'ল মই গাঁৱত যাব লাগে যিহেতু আমি গাঁৱলীয়া মানুহ সেইদিনাখন মই গাঁৱত যাব নাপালোঁ মই গুৱাহাটী থাকি গ'লোঁ দেই তাৰপিছত দেউতাই ফোন কৰি কৈছে যে বাবা আজি গৰু বিহু যিহেতু আমাৰ অসমীয়া পৰম্পৰা নিয়ম বাবা তই যিহেতু গুৱাহাটীত আছা তই গুৱাহাটীতে গা ধুবি বুলি কৈছোঁ মইতো মা কচম ৰাতিপুৱাৰ পৰা পুৰা গৰু বিচাৰি আছোঁ এটা গৰু নাপালোঁ লাষ্টত গৰু নাপাই মই কুকুৰকে গা ধুই আছোঁ সেইকাৰণে স্থান কালপাত্ৰৰ কিছুমান কথা আছে আৰু যেন মই ডেঙা কালা মানুহ চিধা চাধা মানুহ ট্ৰাইবেল মানুহ যিহেতু দেই আৰু যেন মই কিন্তু প্ৰথম যেতিয়া গুৱাহাটীত গৈছিলোঁ মোৰ ডাঙৰ কেছ আছে মিহিমিকা চব এতিয়া যাব যেতিয়া প্ৰথম আহি পাইছোঁ এই আগত আইতাক ধানচিকা ফপ হাঁহি আছে হাঁচি না কাঞ্চি ধৰিব নোৱাৰি দাঁতৰ দাঁত বেলচা নিচিনা দাঁত একবাৰ চুমা খালি খানকাল গুচি যাব আচ্ছা যেনক আইতা বুলি ক'লে আহি পাইছি তেহে বয়ে মোটেলেং হৈ আছে বয়ে আচ্ছা যেনক আইতা বুলি ক'লে কথা এটা মোৰ পিছে দেই আগৰ আইতা আৰু এতিয়াৰ এটা বহুত ডিফাৰেঞ্চ আমাৰ আগৰ আইতা ক'লে ইমান ধুনীয়া কিন্তু আইন নাম বেলেগ আছিলে দেই আগতে পাল্লা মাৰা নাছিলে আজিকালি মই আইতা ক'লে পাল্লা মাৰে পাল্লা মানে কেনেকৈ গম পাইছিলে যেতিয়া নেকি বেলেগৰ ঘৰত নাম গাব যায় নাম গাই থকা অৱস্থাত যদি খৰাহি পেলাই যদি আপেল ডাঙৰ কলবিলাক দেখা পায় মা কচম আইতা ক'লে থাপৰি স্পীড চাপি কিমান মাৰে যিমান ফুটি আছে সিমান মাৰে আপেল ডাঙৰ কলবিলাক দেখা পালে দেই আৰু যেতিয়া খৰাহি যদি আপেল ডাঙৰ নাই কেনেকৈ মাৰে গম পাইছে না পাপিষ্ট মালিক ই মোৰবোৰ ডাঙৰ বেমাৰ হবি আৰু খাৱাত বেছি নজৰ আৰু যেনক মোৰ লগত আছে আমাৰ দেই ইয়ে বেং মাতিম নে বাৰু মাতিম নে জিলাপিৰ দাদা আমাৰ মই বৰগিৰি মাতি দিম নে মাতিম নে নাই আচ্ছা যদি মাতিব লাগে সকলোৱে হাতৰ চাপৰি খুব ধুনীয়া ভাইটিৰ কাৰণে অলপ বগা দেখাবাক লাইটৰ ওচৰত যাওঁ ৰ বগা দেখা পাইছি না হেল্ল' সকলোৱে ঠিকে আছে নে নাই ঠিকে আছে কিবা মাত চাত কমি গৈছে দেখোন কিয়া ইয়ে বেংক কিবা হৈছে নেকি হোৱা নাই ঠিকে আছে মোৰ এটি খাপলাঙৰ ঠিক সংলাপ কি বাৰু কি বেং হয়নে আচ্ছা মই হয়তো সদায় কৈয়ে থাকোঁ আজি যদি আপোনালোকৰ মুখৰ পৰা শুনিব বা খুব ভাল লাগব মই এবাৰ ট্ৰাই কৰিম সকলোৱে এবাৰ ক'বনে ক'ব আমাৰতো পুৰুষসকলে মাত দিয়ে আছে আমাৰ কি হ'ল বাইদেউসকল কি হ'ল মাত নাই নেকি ঠাণ্ডা লাগছি টেনশ্যন নাই বেং আহিছি বৰষুণ নিদিয়ে আৰু কেতিয়াও বেং থাকিলে বৰষুণ নিদিয়ে মই কান্দি দিলেহে বৰষুণ আহিব পাৰ্মিশ্যন মোৰ হাতত আছে হয়নে ঠিক আছে মই এবাৰ ট্ৰাই কৰি চাইছোঁ অকণমান বেলেগ ধৰণে ট্ৰাই কৰিম আজি আমাৰ ইয়াৰে মহিলাসকলৰ কিমান জোৰ আছে আৰু পুৰুষসকলৰ কিমান জোৰ আছে চাই ল'ম তাৰমানে অলপ বেলেগ ধৰণে
আমাৰ চেংৰাসকলৰ বেছি মই টেম্পাৰ দেখা পাইছোঁ আজি মহিলাসকল কি পৰি আছে নেকি মই প্ৰথমতে আমাৰ চেংৰাসকলক দিছোঁ এবাৰ মই কম অ'কে এই চাইডে বেছি এই চাইডে কম অলপ কিয় প্ৰব্লেম হৈ আছে নেকি এবাৰ কৈছোঁ দেই সকলোকে আমাৰ ল'ৰাসকল ছোৱালীসকলক দি আছোঁ মই লাহেকৈ বা ইচ্ছেহে ভাল লাগছে অলপ এনেকৈ দিব লাগে মাজে মাজে আমাৰ এবাৰ মহিলাসকলক চাম হ'বনে মাতে নাই কি ভাত চাত খাই অহা নাই নেকি ভাত চাত খোৱা নাই নেকি এবাৰ মহিলাসকলক দিছোঁ বঢ়িয়া আমাৰ মহিলাসকলৰ ইমান আজিকালি আপডেট হৈ গৈছে হয়নে আজিকালি কি জানেনে নাই কণ্ট্ৰলৰ কাৰ্ডখন চব মাইকী নামত মহিলা নামত হৈ গৈছে কিয় মাতটো নাই যে এবাৰ দিছোঁ দে লাষ্ট আমাৰ মহিলাসকলক এবাৰ পুৰুষসকল অলপ ৰেডি হৈ থাকবি ভালকৈ বা নাচাকি আহি আমাৰ মহিলাসকলক দিছোঁ এবাৰ মহিলা মানে কি ছোৱালী তোৱালী চব দিবি ধুনীয়াকৈ আমাৰ চেংৰাকেইটা হাৰাই দিব এবাৰ তহঁতৰ ভাল হ'ব দিমনে নাই আমাৰ মহিলাসকলক হাৰাই দিব লাগে ইয়াৰ ইমান ধুনীয়া বালিপাৰা জাগাৰ আমাৰ চেংৰাসকলৰ কি জোৰ নাই নেকি জোৰ নাই এবাৰ দিছোঁ লাষ্ট বাহ বঢ়িয়া এবাৰ সকলোকে লাষ্ট দিছোঁ লাষ্ট এবাৰ সকলোকে মহিলা চহিলা চব আহি গ'লে হ'ল বুঢ়া ককা আইতা চাইতা চব ৰেডি না বেছিকৈ নিচিঞৰিব আকৌ চিঞৰিলে যদি কাৰোবাৰ মুখ চুখ ডিঙি চিঙি ফাটি যায় কোনে ৰিক্স ল'ব কোনে ল'ব সেই বুলি কিন্তু বেঙত বেয়া পালে নহ'ব সেই বুলি কিন্তু গেষ্টিকত বেয়া পালে নহ'ব যিয়ে নহওক আপোনালোকৰ মাজত আহি আজি বহুত ভাল লাগিছে আমাৰ এখন বালিপাৰা হয়নে নহয় বালিপাৰা কিন্তু মোৰ এটাই বেয়া লাগছে ইমান ধুনীয়া আপোনালোকে বালিপাৰা ৰাখিছে ওচৰতে কিবা শিল চিল পাৰা পাম নেকি বুলি ভাবছিলোঁ মই শিলপাৰা কিন্তু নাপালোঁ বেয়া লাগছে কিন্তু মোৰ মানে কি হৈছে আজি জানানা আপোনালোকৰ ইয়ালৈকে মোক বিপুল দাই কৈছে দেই গেষ্টিকে প্ৰাঞ্জিত তুমি ওলাব লাগিব আমাৰ তেজপুৰৰ বালিপাৰাত প্ৰগ্ৰেম এটা আছে ময়ো আজি একদম খুব ৰাতিপুৱাই 10টা বজাত উঠিছোঁ 10টা বজাত উঠিলোঁ মই বিচনাৰ পৰা তাৰপিছত ধুনীয়াকৈ মুখ চুখ ধুইছোঁ ভাত চাত খালোঁ খাই কিনে যেতিয়া মই মৰ্ণিং ৱাক কৰিব যাওঁ তেতিয়া ইভিনিং হৈ আছে ইভিনিং মানে ভাটিবিলা হৈ আছে তাৰপিছত প্ৰগ্ৰামত আহিবৰ কাৰণে মই ৰেডি হৈছোঁ ৰেডি হৈ ধুনীয়াকৈ মই আইনাৰ সন্মুখত বহিছোঁ ধুনীয়াকৈ থিয় হৈ আছোঁ আইনাৰ সন্মুখত মই কি ল'ম কি নল'ম ক্ৰীমবিলাক চাই আছোঁ ধুনীয়াকৈ আমাৰতো ছোৱালীসকলক ক'বাই নালাগে লিপষ্টিক নহ'লে কথাই নকয় বহি ল'লোঁ ডিষ্ট্ৰিক্ট সন্মুখত বহি লৈ তেনেকৈ তামামকৈ চাই আছোঁ ইফালৰ পৰা পিছফালে চাওঁ প্ৰগ্ৰেমত যাম বালিপাৰা ছোৱালীবিলাক দেখা পাম অলপ ষ্টাইল কৰিব লাগিব দেচোন আমাৰ চেংৰাকেইটাই গম পাব বহি লৈ একদম আন্ধাৰে মন্ধাৰে যি পাই ঘঁহিছোঁ মুখত একদম ধুনীয়াকৈ ঘঁহিলোঁ দেই সানি লৈছোঁ মুখত একদম বঢ়িয়া ভাবচোন আজি বেলেগ দিনতকৈ আজি মোৰ বেছি বগা হৈছে তাৰমানে একদম বেছি বগা হৈ গৈছে পিছত ভাবছোঁ মোৰ কি হ'ল কণ্ডিশ্যনটো অলপ বেলেগ যেতিয়া মই তেজপুৰ পাবা অৱস্থাত মানে আহিলোঁ ঘৰৰ পৰা তেতিয়াতো মোৰ মুখৰ পৰা কিবা ফেন ওলাব ধৰিছে তামাম ফেন ওলাইছে এনেকৈ তাৰপিছত বিপুলক কৈছোঁ গাড়ীখন ৰখাই দিছোঁ ৰ কিবা মুখৰ পৰা মোৰ ফেন ওলাব ধৰিছে সি কৈছে কিবা মিৰ্গী বেমাৰ হৈছে নেকি বুলি কৈছে তই মই মিৰ্গী বেমাৰ নাই বুলি কৈছোঁ তাৰপিছত এনেকৈ চালোঁ চাই কিনে গালৰ পৰা লাহেকৈ মুখখন আঙুলি এটা এনেকৈ কৰি কিনে নাকৰ ওচৰত আনিলোঁ চেণ্টটো কিবা বেলেগ পাইছোঁ মোৰ তাৰমানে এটাই বস্তু ঘূৰো ফেন লাভলে ঘূৰো তাৰ বাদে বেলেগ নুঘূৰো দেই তাৰপিছত যেনেকৈ নাকৰ ওচৰত পোৱা কিবা সেইটো ফেন লাভলি চেণ্ট ওলোৱা নাই কিবা চেণ্টটো অলপ বেলেগ তাৰপিছতহে গম পাইছোঁ চেণ্টটো কি জানানে ফেন লাভলি ভুলি কিনে কলগেটকৈ ঘূৰি আহিছিলোঁ তাৰমানে মই তাৰপিছতো সেইকাৰণেহে বগা হৈছে কলগেটহে ঘূৰি আহিছোঁ মই আজি তাৰপিছত আজি এটা ডাঙৰ ঘটনা মই এই আমাৰ স্কুলৰ পিছফালে আমাক ঘূৰিব দিছে দেই আজি
তাতে বহি থাকোঁতে মোৰ কি হৈছে জানানা এটা ধুনীয়া ছোৱালী একদম পানী দিব গৈছে মোক আমাৰ তেজপুৰৰ ছোৱালীগিলা তামাম খাতৰা বুলি শুনি থাকোঁ আজি মই দেখা পাইছোঁ তাৰমানে তামাম মোৰ ভাল লাগি গৈছে দেই তাৰপিছত মই একদম তাইৰ এইফালে এনেকৈ ধুনীয়াকৈ চাইছোঁ মই 80 পিকআপত চাইছোঁ তাইতো মই 90 পিকআপত চাই দিছোঁ মোক মই যদি 90 পিকআপত চাওঁ তাই 100 মাৰি দিয়ে বাপৰে বাপ কেছ কি তাৰপিছত মোৰ চাহ আছে হৈ আছে ইফালে চাহ সিফালে চাহ নাই নহ'ব ইয়াক মই আজি কামটো মানে প্ৰপ'জটো কৰিবহে লাগিব ইয়াক মোৰ লগত আৰু মানে কি এটা বস্তু থাকে মোৰ লগত এটা কি সদায় তাৰমানে পুতুম ফুল এটা লৈ আহোঁ তাৰমানে যাক ছোৱালী বা তাকে প্ৰপ'জ কৰা ধান্দা আজি কি হ'ল ফুলটো মই থাকি আহিছি থাকি অহাত মই এটা তাৰমানে কি গোলাপ ফুলটো থাকি আহিছি আজি পুতুম ফুল এটা লৈ আহিছোঁ মই আহি পেলাই তাক কৈছোঁ তাইক কৈছোঁ হেৰি তোমাক মই ভাল পাওঁ বেছি চাই থাকিব নোৱাৰোঁ ধুনীয়াকৈ তাৰপিছত তাক মই আই লাভ ইউ বুলি কৈ এনেকৈ পুতুম ফুলটো দি দিছোঁ তাই ধুনীয়াকৈ পুতুম ফুলটো একচেপ্ট কৰি পেলাই আই লাভ ইউ টু বুলি কৈছে মোক তাৰপিছততো মোক এনেকুৱা জোৰে এটা থাপ্পৰ মাৰি দিছে নহয় গালত চৰ এটা লগাই দিছে গালখন এতিয়াও ফুলি আছে মোৰ তাৰপিছত তাই কৈছোঁ মই তুমি মোক থাপ্পৰটো কিয় মাৰিলা তোমাক আই লাভ ইউ বুলি কৈছোঁ তুমি মোক আই লাভ ইউ টু বুলি কৈছা তাৰপিছত তাই কি কৈছে জানানা তুমি যদি মোক বিজেপিৰ প্ৰতীক পুতুম ফুলেদি প্ৰপ'জ কৰিব পাৰিছা মইনো তোমাক কংগ্ৰেছৰ প্ৰতীক হাত খানি দি কিয় চৰ মাৰিব নোৱাৰিম বুলি কৈছে তাৰপিছত তাই কৈছোঁ বা তেজপুৰৰ হাতীবিলাক কম নহয় প্ৰেমতো ৰাজনীতি থাকে মই এবাৰ বিপুলক মাতিছোঁ মঞ্চত কিবা ব্যস্ত নেকি আচ্ছা আপোনালোকৰ বিহু কেনে গ'ল বাৰু বিহু কেনে গ'ল বেয়া অঁ আহিছে কি কওঁচোন বই নাই হে তোক মই এটা কথা কওঁ কি তোক মই বিৰাট বেয়া পাইছোঁ কিয়নো বহুত কথা আছে কি বা যিয়ে নহওক তোক মই এটা কথা কৈছোঁ কওঁ তোক যে মই ভণ্টিক বিয়া দিলোঁ ঘৰত নিছোঁ কি হ'ল তইতো মই বহুত পঢ়া শুনা বুলি কিনে ভণ্টিক বিয়া পাতি লৈ গৈছা পঢ়া আছে মোৰ কাম পঢ়া নাই বুলি কৈছিল হা মাষ্টৰে ভয় কৰে মই কিমান পঢ়া হয় নেকি তই এতিয়া কি পঢ়ি আছা নহয়নে যোৱা বছৰে মই মেট্ৰিক পৰীক্ষা দিছিলোঁ হয় নেকি ভাল নম্বৰ পাইছা কিমান পাইছা 100 নম্বৰ থাকে নহয় অঁ তাৰে 1 2 কাটা গেছি 00 বাচি গেছি মাষ্টৰে ভাল পাইছি মোক ট্ৰাই এগেইন বুলি কৈছি হয় নেকি মই কৈছোঁ বেষ্ট অফ লাক বুলি কৈছোঁ বা বেষ্ট অফ লাক বুলি কৈছা মাৰ্চি মাথা ভাল তোৰ তাকেতো তোক মই দুটাত প্ৰশ্ন কৰিম হে সুধোচোন কি বা সুধিম নে কওঁ প্ৰথমতে তোক মই সুধিম হা অ আ ক খ জানা অ আ ক খ মিনিংটো অ আ ক খ মানে অ মানে অসমত আ মানে আন্দোলন ক মানে কৰি খ মানে খা অসমত আন্দোলন কৰি খা চবে খাই আছে ময়ো খাই আছোঁ খাবাহে লাগে অসমত ঢিলা বস্তু মাথা ভাল মানুহটো যি টি মানে বনাই লৈছে আৰু নেওতা মাতব জানো নেওতা যুগ নেওতা মাতাচোন মাতা কি নেওতা সৰু নেওতাখন মাতা সৰু নেওতা কৰবে ক'ত লাগি গোটেইখিনি মাতব নালাগে গোটেইখিনি যদি মাতা আজি ৰাতিপুৱাই যাব তাকেতো 30 পৰা 40 লাগি মাতচোন বাৰু 30 পৰা 40 লাগি আজি মাতব লাগিব আজি মানে ইতে নাও ৰাতি মোৰ অসুবিধা হয় ৰাতি অসুবিধা হয় 30 পৰা 40 লাগে না মাতচোন মাতবাহে লাগে মাত হ'ব জাগা ফাঁচি দিব 30 বঢ়িয়া 30 কি ফাঁচি গেলি দেখোন নহয় বৰষুণ দিছিল যে জাম লাগি আছে লাহে লাহে আছে মাতা 30 ক'ত লাগি আছিল মই নকৰা যে কৈ দিছোঁ কৰবে ক'ত লাগি 30 পৰা 30 পৰা 40 লাগি হেঁতৰে মনত আছে 40 লাগিব মাতা 30 পৰা 40 লাগি মাতা 40 পৰা 30 লাগি 40 ভাই 30 পৰা 40 লাগি উল্টা হৈছে 30 31 বঢ়িয়া 32 33 34 35 36 37 38 39 30 কি মাতলি ৰচোন কিবা হৈছে 30 বঢ়িয়া মাত 30 31 32 33 34 35 36 37 38 39 30 মাথা হে 40 তো ক'ত
গে তাকেতো বিচাৰি পোৱা নাই ক'ত বা সোমাই থাকলা ৰাস্তা ভাল নহয় ক'ত গাইব হৈ থাকলা নেকি বাপৰে বাপ তই এনেকুৱা মাথা লৈ তই চাকৰি কৰিব আহিছিলি হে তাকে চাকৰি পাইছো মই চাকৰি এটা নহয় দুটা নহয় তিনিটা হা কৰাই নে বুলি হে মানুহে এটাই চাকৰি নাপায় ই তিনিটা চাকৰি পাইছে অঁ কি কি চাকৰি পাইছিলি নো চাকৰি কেইটালে ডেঞ্জাৰে ডেঞ্জাৰ চাকৰি কিন্তু ভাল ঘোষ দিব নালাগে বলছি হয় নেকি কিন্তু ৰিক্সি চাকৰি ওহো চাকৰি কেইটা কি নাম এনে এক নম্বৰ চাকৰি হৈছে ৰেলগাড়ী চাকৰি ৰেলগাড়ী চাকৰি দুই নম্বৰটো তাকো ৰাতি দিনত নহয় দুই নম্বৰটো কাৰেণ্টৰ চাকৰি কাৰেণ্টৰ 3 নম্বৰটো হৈছে বানপানী চাকৰি বানপানী চাকৰি প্ৰথম চাকৰিতে পুৰা ফেচিলিটি আছে কি কি আছে ফেচিলিটি পোষ্টমৰ্টেম ফ্ৰী ডেড বডি ঘৰত আনি কিনে ডেড বডি পেলাই কেনে পেলাই থৈ যাব এম্বুলেঞ্চত হয় হয় এতিয়া ডিউটি কেনেকুৱা হ'ব এইটো ডিউটি মানে যিটা নেকি ৰেলগাড়ী চাকৰিটো অঁ ৰাতি ব্ৰডগছ না কি ক্ৰছ কি এই বটগষ্ট ব্ৰহ্মপুত্ৰ কি মেলনা ট্ৰেইন ব্ৰহ্মপুত্ৰ এক্সপ্ৰেছ সেইটো যে ৰাতি যে চলবো চলবো বাল্ব যে জ্বলি থাকে ৰাতি লাইট 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 সেইটো যদি কিবাকে ফিউজ যায় অঁ ফিউজ গিলি অঁ ট্ৰেইনৰ আগে লেম লৈ কেনে মই আগে দৌৰিব লাগিব পাৰবি না ইমান ৰিক্সি চাকৰি পইচা ৰবিবাৰে সোমাই যাব বুলি কৈছে বাহ বাহ আৰু এই 2 নম্বৰ চাকৰিটো দুই নম্বৰ চাকৰি হৈছে আমাৰ কাৰেণ্টৰ চাকৰি অঁ যিটা নেকি এতিয়া লেতেৰা বস্তু লাগি থাকিব কাৰেণ্টৰ তাঁৰবিলাকত তাৰবিলাক ভিজা কাপোৰে মই চব মুচবা লাগিব 3 নম্বৰ চাকৰি বানপানী বানপানী যেতিয়া পৰা আমাৰ ভূটানৰ বান্ধটো যে ছিঙি আহো ভূটানৰ বান্ধটো ভাঙি আহিলি শুই কিনে মই পানী গিলা ৰখাব লাগিব ইমান ৰিক্সি চাকৰি কেনেকৈ কৰিবি পাৰিম শুকান বডি না সোমাই যাম হাই 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 অঁ আৰু মই তোক এনে কিবা শুনিছিলোঁ কি মোৰ ভণ্টি আছে হা মই বিয়া দিছোঁ ইয়াত হা ইয়াৰ নাকত অলপ লাজ বুলি কোৱা বস্তুৱে নাই এই বেং কিনো কয় মই ভণ্টি বিয়া দিয়াৰ স্বত্তেও দেখোন কাৰোবাক ছোৱালী চাব গৈছিলি বুলি লাজ লাগে তাতেতো কেছটো হৈছে মাৰ খাই আছো মই মাৰ খাই আছা তোৰ বইনাৰে বিৰাট গালি পাৰি থাকে হয় নেকি সেইকাৰণে মনে মনে কইনা চাবা গৈছিলো বাহ 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 ইয়াক মই মাৰিম নেকি কি বস্তু এই ভণ্টি ভণ্টি থকা স্বত্তেও তই কইনা চাব গৈছা মনে মনেহে গৈছিলো এনে চাব যাওঁতে আজিকালি বিয়া পাতিলে বোলে সোণা দে বোলে সেইকাৰণে কইনা চাব গৈছিলো চৰকাৰে বোলে সুবিধা কৰি দিছে সোণাৰ লগতে ছোৱালী চাব গৈছা সোণাটো লোৱাৰ পিছত কইনাটো বাদ দিলো হয় দুটামান আনছো মই সোণা পাইছো কোৱা নাই বুলিহে বাহ 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 মই গমেই পোৱা নাই কইনা চাবা যায় ঘটনাটো কি হ'ল কচোন নহয় মই যে কইনা চাবা গৈছিলো দুজনী বহি আছে দুটাকো ভাল দেখা পায় ছোৱালী বুলি মাকৈ পুৰা লাইন মাৰি আছো মই সেইটো মায়াকহে আছে যাক লাইন মাৰি আছিলো হয় নেকি লাষ্টত হ'ব লগা চুচুৰ বোৰে মোক পুৰা ইস্ত্ৰি মাৰি দিছে বিয়া জাগাত মাৰছি ইস্ত্ৰি কি ৰুলাৰ মাৰিলে ভাল পাইছিলো মইতো পিঠিত মাৰছি হয় নেকি হয় আজিকালি মই চাব নাজানো দে নাজানা নাজান ঠিকে আছে তাৰ পিছত ভূত আছে বুলি তাক মাতি দিছো মাতি দিম ৰহ হয় না বেং কুকুৰ কোৱা নাই খাব পাম বুলি কৈছো জিলেপীৰ কাকিয়াক আচ্ছা যেনে আমাৰ ভূত আছে ভূতক মাতিম নে নাই বাৰু ভয় কৰিব নেকি ভূতক নকৰে আচ্ছা ভূতক মাতি দিছে দে খুব ভাল লাগিব অলপ এইটো উঠাব লাগিব দেই উঠাই দে বুঢ়া আৰু নাই ইমানে আচ্ছা বাবু হিট গান এটা বজা দে কিবা টুকুন দে কিবা জুবিন দে তেনে হিট গান এটা দে ধুনীয়াকৈ খুব ভাল লাগিব দেই আচ্ছা ভূতকটো ভয় নকৰে না কৰিব নেকি খুব ভাল লাগিব ভূত আহি আছে আজি কিন্তু ময়ে গান গাম দে নাই বাৰু আজি ময়ে গান গাম দে কাম দে নাই ভল্টেজ কমি আছে ইমান মিহি হৈছে মানুহবিলাক বৰষুণটো দীঘলটো ঠাণ্ডা লাগি আছে নেকি ঠাণ্ডাটো লগা নাই मोजां मोजां सिख्लाफोरा बर' सेंग्राफोरखौ गारनानै हारसा बांगालजोंसो हाबा जाजोब्बाय मोजां मोजां सिख्लाफोरा बड'लेण्डखौ गारनानै गुबुन रायजोआवसो बिरखारलांजोब्बाय थाखा फैसा मोनदों ग्रोम ग्रोम बर' हौवाखौ जनो मोनाखै मोखां सोम सोम
जानो लोंनो मोनदेरो रोगोन बर' हौवाखौ जनो मोनाखै मोखां सोहोंजों मोजां मोजां सिख्लाफोरा बर' सेंग्राफोरखौ गारनानै हारसा बांगालजोंसो हाबा जाजोब्बाय मोजां मोजां सिख्लाफोरा बड'लेण्डखौ गारनानै गुबुन रायजोआवसो बिरखारलांजोब्बाय रायजोनि बारमोन जाना गलिलांजोब्बाय बर' सिख्लाफोरनि गोसो हारसा बांगालनि अननाय मोना आवलिलांजोब्बाय बर' सिख्लाफोरनि गोसो बावजोबलांबाय नोंसोर बिदा फंबायफोरखौ बावजोबलांबाय नोंसोर बिमा बिफाफोरखौ बावजोबलांबाय नोंसोर बर' सेंग्रा কেনবাকে পৰি যাব পৰা ভয় লাগে আচ্ছা বাবা বাবা ইমান ধুনীয়া মৰমৰ ৰাইজ এতিয়া ধুনীয়াকে নমস্কাৰ দিছো বাবা কি বস্তু নমস্কাৰ দে বাবা নমস্কাৰ এতিয়া হাতবিলাক ছুটি ছুটি যে কোনফালে যে নিজে গম নাপায় আচ্ছা বাবা ইমান যে ধুনীয়া বডি বা আৰু এবাৰ মাৰচোন বা সি জানো কিয় জনচিন হাঁহে আৰু আচ্ছা বাবা কি ইমান যে ধুনীয়া বডি বনাইছা আচ্ছা কি ভিটামিন খাই বনাইছা বাবা ভিটামিন LPG মানে বুজি পোৱা নাই L মানে লোকেল এল মানে লোকেল P মানে পিউৰ পি মানে পিউৰ G মানে গেলা আসল মালটো খাই গেলে হাতে চাপৰি লোকেল পিউৰ গেলা আৰু কি খাও বাবা ভিটামিন শিখৰ শিখৰ আৰু কি খাও বাবা ভিটামিন সাদা আৰু ভিটামিন ভাঙো খাওঁ নাপাই বা আৰু কিবা ভাল বস্তু ভিটামিন থকা কাৰ খাওঁ কি ডেনড্ৰাইট এইবিলাক বস্তু নাখায় বহুত নতুন চাম আছে সৰু সৰু ল'ৰা ছোৱালীয়ে বস্তু খাব নাপায় দেই বাবা নাখাবি দেই সেইকাৰণে বডিটো গোটেই হাৰমনিয়াম বডি হৈ গৈছে এইবিলাক গোটেই মাটি দালি ভিজাব পাৰে পুখুৰীৰ নিচিনা হৈ গৈছে বাবা আচ্ছা বাবা কি তোমাৰ যে এনেকুৱা বডিটো হ'ল কেনেকুৱা এনেকুৱা শ্বেপ এটা হ'ল বাবা ইমান ধুনীয়া শ্লিম ফিগাৰ বডি বাবা নকওঁ নকওঁ কি নকওঁ লাজ লাগে কি লাজ লাগে বহুত মানুহ আছে একো নাই বাবা বডিটো এনেকুৱা কেনেকৈ হ'ল বাবা কৈছো বাবা যদি মোক কোনোবা মানুহ মাৰে আপুনি কিন্তু ৰিক্স ল'ব লাগিব কোনোবাই যদি মাৰে আপুনি ৰিক্স ল'ব লাগিব হ'ব মই ৰিক্স ল'ম তোমাক যদি কোনোবাই মাৰিব আহে মই আগতে পলাম মই ৰিক্স ল'ম আছোঁ মই কম দেখো মই জন্ম পোৱাৰ অৱস্থাত জন্ম পাৱাই নাই তাৰপিছত আমাৰ মায়ে বোলে মোক মেডিকেলত ৰিক্সাত লৈ গৈছিল জন্ম পাপা অৱস্থাত তাৰপিছত ঠেকচাতে মই ৰাস্তাত থাকি গ'লোঁ মায়ে মেডিকেল পালাক গমেই নাপালাক তাৰপিছত মোৰ দেহাৰ ওপৰেদি তিনিখন ৰোলাৰ গাড়ী পাৰ হৈ গৈছে তিনিখন গাড়ী তোৰ দেহাৰ ওপৰেদি ৰোলাৰ গাড়ী পাৰ হৈ গৈছে দেহাটোৰ পৰা চেপ্টা কৰি থৈ গৈছে দে হ'ব দে বাবা ঠিকে আছে আচ্ছা বাবা কি বডিটো ওজন টোটেল মাংস কিমান মান আছে বাবা টোটেল ওজন ফিগাৰটো দেখা পাই গম পাব লাগে কিমান মান আছে বোলে ধৰিব নোৱাৰি বাবা কিমান মান আছে বাবা টোটেল দেহাটোৰ ওজন 3 পাল্লা আছে 3 পাল্লা নাই নেকি বাবা কিয়া লং পেণ্ট আৰু জোতা আছে যে লং পেণ্ট আৰু জোতা আছে খুলি দিম নেকি নালগে বাবা ঠিক আছে খুলব নালগে মাৰা খাব মন নাই নহয় 3 পাল্লা আছিল ঠিকেই আজি এসপ্তাহ হ'ল গোটেই শেষ হৈ গৈছে কিহৰ কাৰণে আমাৰ ৰঙিয়াত কিবা ফণি বটা নাকাকে বটা বুলি যে কয় এই ফণি বটা যে আছিল গ্লাছ বটা তাৰপিছত এনে মই ওজন বেছি থকা মানুহ আমাৰ ৰঙিয়া ডাঙৰকৈ দিছিল মোক ফণি বটাই গাছৰ ওপৰলৈকে দাঙি লৈ গৈছিল তাৰপিছত গছৰ কুণ্ডলৈকে আধা মাংস সৰি পৰিছে এতিয়া কিমান আছে বাবা হাড্ডি চাড্ডি বাদ দি 8 কেজি বাচি আছে দে বাবা যি আছে ভালকে ৰাখিবি পিছত লগ পাম দে বাবা মোৰ ফিগাৰটোৰ নাম আছেতো ফিগাৰৰ নাম আছে কি নাম ৰাখছা বাবা ফিগাৰটো ফিগাৰটো কি নাম ৰাখছা বাবা দেহাটোৰ নাম সেক্সি ফিগাৰ বহুত ছোৱালী পাগলা হৈ থাকে মই পাত্তা নেদাওঁ হয় নেকি সেইকাৰণে মাজে মাজে মাৰ খাই আহা ঠিকে আছে বাবা যা বাবা পিছত লগ পাম আকৌ বটা আহিব কমিটিৰ লগতে মই ফাঁচি মৰিব লাগিব যা বাবা পিছত লগ পাম দেই যা বাবা যা ক'ত যাম গাড়ীত যা বাবা বটা আহিব পাৰে ভালকে বহি থাক যা এখন কি এখন কি বেঙেৰা বন এইখান কি নকৰে এইখান কি হাত
চিধা কৰ ভাল লগা নাই হে চিধা কৰচোন ভাল লগা নাই এইখান কি এবাৰ এই এই 3 ইঞ্চি বাটামেদি হে? গেষ্টিকক মই এক খুন্দ মাৰিম হে? গেষ্টিকৰ দাঁতৰ আলু যে লিভাৰত লাগি থাকবো ওপৰত আনিছিল বাবা চবে দেখা নাই এইফালে দেখা নাই এইফালে দেখা নাই পিছফালে এইফালে ৰাইট চাইডে এইফালে এইফালে দেখা নাই দিছোঁ বাবা হেই আৰু দিছোঁ হেয়া এইখান কিবা JCB গাড়ী নেকি আপাৰ ডিপাৰ মাৰি থাকে যে দে বাবা পিছত লগ পাম দেই হ'ব। যা বাবা বাই বাই ভিনি ভিনি টাটা মাৰুতি আই লাভ ইউ হে ডিউ টু আয়া বুদ্ধি নাচাকি হবে আছে আমাৰ লম্বু একচুৱেলি বহুত বয়স কম মাত্ৰ 19 বছৰ হৈছে আৰু যে নহওক মইতো গান গামেই আমাৰ মিউজিচিয়ান দাদাসকল আহক মই অকণ বিৰতি লৈছোঁ অকণ পিছত আকৌ আহি আছোঁ হ'বনে নাই বাৰু হ'বনে আচ্ছা মোৰ গান শুনিবনে নাই বাৰু আজি শুনিবনে আৰু আপোনালোকে খাপলাকাই চাইছিলে নাই বাৰু চাই আছিলে এবাৰ কিন্তু খাপলাকা অলপ বন্ধ আছে নতুনকৈ আহি আছে ৰঙতে বাজিব মোটামুটি আৰু আমাৰ এমাহ নালাগে আৰু 2 সপ্তাহ পিছত বাজিব আপোনালোকে ৰঙত দেখা পাব এবাৰ কিন্তু খাপলাকা নহয় এবাৰ হ'ব আমাৰ খাপলা ভিলেজ এবাৰ মোৰ কিন্তু তাতে গেষ্টিক নহয় এবাৰ নাম হৈছে মোৰ হাফ ব্ৰেণ্ড খুব জমিব আৰু একদম ফুৰাল গ্ৰেণ্ডিং আৰু নতুনকৈ আৰু যিহেতু মই যোৱা বছৰ থিয়েটাৰত আছিলোঁ বিনামিনি থিয়েটাৰ এইবছৰ মই থিয়েটাৰত আছোঁ সেইকাৰণে ৰাইজৰ পৰা অকণমান দূৰত আছোঁ যিহেতু ৰাইজৰ লগত সদায় বহুত ৰাইজে খুব মৰম কৰে আৰু মৰমৰ কাৰণে মই নিজে চেনেল এটা খুলিছোঁ তাতে মই যিমান পাৰোঁ সিমান কষ্টৰ মাজতে মই কমেডিখিনি দিব চেষ্টা কৰিম আপোনালোকে চাব পাৰে মই বিপুল ৰাভা বুলি মাৰিলে ইউটিউবত পাব আপোনালোকে চাব দেই ৰাইজৰ লগত মই সদায় থাকিম আৰু একেলগে আছোঁ আৰু যেনে মোক এটা গান গাব দিছে গাই দিম নেকি নেকি গাম নে পিছপিনে কি কয় গাম নে নাই ইপিনে কি কয় গাম নে নাগাওঁ মই এনে কৈছোঁ নাই গান গালোঁ হয় তাৰমানে মোৰ মতে গানত ভুল আছে সেইকাৰণে গানবিলাক নাগাওঁ আচ্ছা গান গালি নহ'ব গানৰ মিনিং থাকিব লাগিব আজিকালি যিবিলাক গান ওলাইছে শুনবৰ কাৰণে ভয় লাগে হয়নে নহয় আচ্ছা মোৰ মতে চাব দে কি গানত ভুল আছে মোৰ মতে চাব এইটো যে গাইছে চকুৱে কথা ক'লে ইমান মৰম লাগে কি গাইছে চকু কথা ক'লে মৰম লাগে হা চকু কেতিয়াবা কথা কয় নাকি হা চকু যদি কথা কয় আপোনালোকে বাৰু বুজি পাইছে নেকি কি গান হৈছে এই আৰু এটা কি গাইছে তুমি হাঁহিলে মোক মনি ঘৰে চিম্পলকৈ তুমি হাঁহিলে মোক মনি ভৰি পৰে হা আপোনালোকে ইমান হাঁহি আছে ইমান দামী মুকুতা মনি এটামান পাইছে নেকি চাওকচোন হা সেনেকৈ আপোনাৰ চাকৰি হাজিৰা এনেকৈ চবে হাঁহিলে হয় মুকুটা মানে ঘূৰি ফুৰিলে বিক্ৰী কৰি খালে হয় হা আৰু এটা কি কৈছে এইটো কি কৈছে এইটো যে পৰ্বতৰ ঠেক ঠেকিয়া লিখিৰি বতিয়া বতাহত যে সেনেকৈ হালে 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 হা কি কৈছে তাৰমানে পৰ্বতৰ ঢিকিয়াবিলাক লিখিৰি বতিয়া ভাল আমাৰ ঘৰৰ পাৰে পিছফালে থাকে কিবা পয়া লগা নেকি নাকি হা তাকে আমাৰ বহাগৰ 1 তাৰিখে খাওঁ আৰু এটা কি কৈছে টেক্সি গাড়ী লৈ যাম শ্বিলঙত মানে বেলেগ গাড়ী নাযায় সি টেক্সি গাড়ী নিছি আমি JCB গাড়ী লৈ যাম আমাৰ কথা হা আমাৰ ইচ্ছা হয় নহয় তাৰ মতে কেনেকৈ হ'ব আৰু এটা কি কৈছে ভৰি পিছল খালে খামুচিবা আৰে নিজৰ ভৰিখন পিছল খাইছে বৰষুণ দিছে হা ভৰিখন যদি নাখামুচি যায় কেনেকৈ তাৰ মাকৰ চুলি গৈছে ধৰিম নেকি হা ইমান ফটা পাইছে আমাক আৰু এটা কি কৈছে আৰু এটা কৈছে দাপোন ভাঙি গ'লে পেলাই দিবা আৰে দাপোন মানে আইনা গ্লাছ হা ইমান খাতৰা বস্তু গ্লাছখন যদি ভাঙি গৈছে পেলাই কিবা আলু ভজা কৰি দিম নাকি নাকি হা আৰু এটা কি কৈছে কুলিজা ফালি দেখুৱামে এই বেটা এই যেনিবা হনুমানে যে কুলিজা ফালি পাইছে হা একবাৰ ফালিছে কেইটা চিলেপৰ নিজে গম নাপাব হা আমাৰ চেঙৰাকল নিজে কলিজা ফালা দূৰৰ কথা নিজৰ চাটটোকে ফালবা নৰে সেইবিলাকে কলিজা ফাল পাইছে কি ফটা গান গাইছে আৰু এটা কি গাইছে চকু মেলি নাচাবা আৰে চকুটো যে মিলি নাচা কেনেকৈ দেখা পাব হে আমাক এক্সিডেণ্ট কৰি মাৰবা খুজিছে নেকি হা নিজৰ চকু মিলি কি কিবা ইঞ্চুৰ কোম্পানীলৈ ফিটিং আছে নেকি হা চকু মিলি চাবা দিয়া নাই আৰু এটা কি গাইছে এটা কি গাইছে দাপোন ভাঙি গ'লে পেলাই
পেলাই দিবা এইটো গাইছো ন আৰু এটা ঠিক আছে এইটো ঠিক আছে মাজুলীৰ এজনী ছোৱালীয়ে দুখ পালে কি গাইছে মাজুলীৰ ছোৱালী দুখ পালে তেনে অকল মাজুলীৰ ছোৱালী দুখ পায় নেকি হা আমাৰ এতিয়া বালিপাৰাত ইমান ভাল ভাল ছোৱালী দুখ নাপায় হা এইবিলাক কিবা প্লাষ্টিকৰ বুদ্ধি না কি হা একবাৰ স্ক্ৰীন টাচ কৰে কিমান মাৰ খাব নিজে গম নাপাব হা